Hello guys, this is Chiranjit Chel and you are watching DG Classes. আজি আমি যে বিষয় অধ্যয়ন কৰিম হেতু হল যে AR, MR আৰু TR ৰ মাজৰ সম্পৰ্ক। তো প্ৰথমতে আমি পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত AR অৰ্থাৎ গড় আয়, MR অৰ্থাৎ প্ৰান্তিক আয় আৰু TR অৰ্থাৎ মুঠ আয়ৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰিম। তো ইয়াতে এখন তালিকা দেখুৱা হৈছে। তালিকাটোত প্ৰথমতে পৰিমাণ দেখুৱা আছে, দ্ৰব্য সামগ্ৰীৰ পৰিমাণ অৰ্থাৎ কোয়ান্টিটি। তাৰ পিছত আছে প্ৰাইস অৰ্থাৎ দ্ৰব্যবিলাকৰ দাম। তো যেহেতুকে আমি জানো যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যি দ্ৰব্য সামগ্ৰীবিলাক বিক্ৰী কৰা হয় সেইবিলাক সমজাতীয় হয় আৰু যাৰ কাৰণে দ্ৰব্য সামগ্ৰীবিলাকৰ দামও কি হয় একে হয়। তো ধৰি লোৱা হৈছে ইয়াত দ্ৰব্য সামগ্ৰীৰ দাম কিমান, প্ৰতি একক দ্ৰব্যৰ দাম 10 টকাকে ধৰি লোৱা হৈছে। গতিকে গোটেই কিটা দ্ৰব্যৰ সামগ্ৰীৰ দাম কিমান হ'ব 10 টকাকে হ'ব। তো তেনে ক্ষেত্ৰত TR অৰ্থাৎ মুঠ আয় আমি যদি বাহিৰ কৰিবলৈ যাওঁ, মুঠ আয়ৰ যেটো ফৰ্মুলা হেতু হল যে P into Q, TR is equals to P into Q অৰ্থাৎ প্ৰাইস আৰু কোয়ান্টিটি মাল্টিপ্লাই অর্থাৎ পূরণ করিলে আমি কি পাও মুঠ বিক্রি আয় বা মুঠ আয় পাওয়া যায়। তো এই ক্ষেত্ৰত 1 আৰু 10 মাল্টিপ্লাই কৰিলে কিমান হ'ব 1 10 যা 10, 2 10 যা 20, 3 10 যা 30, 4 10 যা 40, 5 10 যা 50। এতিয়া আহিছো আমি MR আমি কেনেকৈ নিৰ্ণয় কৰিম। MR হল প্ৰান্তিক আয় অর্থাৎ এক অতিরিক্ত দ্রব্য বিক্রি করে যে অতিরিক্ত আয় পাওয়া যায় তাকে কোয়া হয় প্রান্তিক আয়। তেনে ক্ষেত্ৰত প্রান্তিক আয় বাহিৰ কৰা যেটো ফর্মুলা হেতু হল MR বাহিৰ কৰা ফর্মুলা হল যে TRN minus TRN-1 অর্থাৎ ফর্মুলাটো দেখাত জটিল লাগলে জটিল নহয়, আসলে প্রান্তিক আয় বা MR নিৰ্ণয় কৰা ফর্মুলা এইটোৱে যে TR ৰ যেটো ডিফারেন্স মুঠ আয়ৰ যেটো পাৰ্থক্য হেতুৱে হল MR বা প্ৰান্তিক আয়। তো প্ৰথম ক্ষেত্ৰত TR আছে 10 অৰ্থাৎ এটা দ্ৰব্য বিক্ৰী কৰি আয় পোৱা গৈছে 10, তেনে ক্ষেত্ৰত প্ৰান্তিক আয় কি হ'ব 10 হ'ব। অৰ্থাৎ প্ৰথম ক্ষেত্ৰত প্ৰান্তিক আয় আৰু মুঠ আয় কি হয় একে হয়, কিয়নো কেৱল মাত্ৰ এটা দ্ৰব্য বিক্ৰী কৰা হৈছে তাৰ পৰা যেটো আয় পোৱা গৈছে হেতু হল 10। আমি 10 টকা ধৰিছো, গতিকে মুঠ আয় 10 টকা হ'ব, প্ৰান্তিক আয় 10 টকা হ'ব। নেক্সট দ্বিতীয় দ্ৰব্যৰ ক্ষেত্ৰত যদি প্ৰান্তিক আয় বাহিৰ কৰিবলৈ যাওঁ আমি ইয়াত হ'ব কি 20 ৰ পৰা 10 মাইনাস হ'ব। 20 ৰ পৰা 10 মাইনাস কৰিলে আমি পাম 10, 20 ৰ পৰা 10 গলে 10। 30 ৰ পৰা 20 মাইনাস কৰিলে আমি পাম 10, দেন 40 ৰ পৰা 30 মাইনাস কৰিলে আমি পাম 10, 50 ৰ পৰা 40 মাইনাস কৰিলে পাম আমি 10। অৰ্থাৎ ফর্মুলা হিসাবে যদি আমি যাও TRN minus TRN-1 অর্থাৎ তলৰ যেটো TR আছে হিয়াৰ পৰা ওপৰৰ TR ৰ ভ্যালুটো মাইনাস কৰিলে আমি যেটো পাম হেতুৱে আমি কি বুলি কম MR বা প্ৰান্তিক আয়। এতিয়া আহিছো AR অৰ্থাৎ গড় আয়, প্ৰতি একক দ্ৰব্যৰ পৰা যি আয় পোৱা যায় অৰ্থাৎ মুঠ আয়ক মুঠ উৎপাদনৰ পৰিমাণে হৰণ কৰিলে যি পোৱা যায় তাকে কি বুলি কোৱা হয় গড় আয় বা এভাৰেজ revenue। ইয়াৰ ফৰ্মুলাটো এনেকুৱা TR divided by Q। গতিকে এই ক্ষেত্ৰত 1 এৰে 10 ক ডিভাইড কৰিলে হ'ব 10, 2 ৰে 20 ক ডিভাইড কৰিলে হ'ব 10, 3 ৰে 30 ক ডিভাইড কৰিলে হ'ব 10, 4 এৰে 40 ক ডিভাইড কৰিলে হ'ব 10, 5 এৰে 50 ক ডিভাইড কৰিলে হ'ব 10। গতিকে দেখা গল যে ইয়াত AR গোটেই কেটা 10, MR গোটেই কেটা 10 আৰু P গোটেই কেটা 10। গতিকে দেখা যায় যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত P, MR আৰু AR এই তিনিওটা একে হয়। আৰু ইয়াত এটা উল্লেখযোগ্য কথা বা মন কৰিবলগীয়া কথা যে যিকোনো বজাৰৰ ক্ষেত্ৰত আমি প্ৰাইস আৰু AR একে পাম, কিন্তু একমাত্ৰ পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰতে এই P বা AR ৰ লগত কি হয় MR টো ইকুৱেল হয়, কিন্তু আমি যিকোনো বজাৰত এই দুটা সমান পাৱে, অকল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত AR আৰু MR টো সমান হ'ব।
এতিয়া আমি এই তালিকাখনৰ সহায়ত চিত্ৰ যদি আমি আঁকিবলৈ যাওঁ তেনেহলে আমি ডায়াগ্ৰাম তেনেকুৱা পাম যেটো এমআৰ আছিল হেতু আমি এনেকুৱা পাম অৰ্থাৎ আনুভূমিক আকৃতিৰ পাম এমআৰ আৰু এআৰ যেটো সেম এইফালে আমি লৈছো দাম এটো পি ধৰি ললো আৰু এইফালে ধৰিলো আমি পৰিমাণ ও এক্স এক্সিছত আমি পৰিমাণ ধৰিলো আৰু ও ওয়াই তো আমি ধৰিলো দাম গতিকে দেখা যায় গল যে প্ৰত্যেকটো দ্ৰব্য সামগ্ৰীৰ ক্ষেত্ৰত পৰিমাণ যদি আমি ধৰো এটো 1 এটো 2 এটো 3 এটো 4 এটো 5 এনেকে বাঢ়ি গৈ থাকিব 6 7 এনেকে বাঢ়ি গৈ থাকিব প্ৰত্যেকটোৰ ক্ষেত্ৰত যদি প্ৰাইসটো দেখা গৈ আছে যে সেম হ'ব গতিকে যেটো এমআৰ ৰেখা বা এআৰ ৰেখা হ'ব এটো কি হ'ব আনুভূমিক বুলি কয় ইয়াক কোৱা হয় আনুভূমিক আকৃতিৰ হ'ব বা ও এক্স অক্ষৰ সমান্তৰাল হ'ব তো এই পি বা দাম ৰেখা ইয়াক কোৱা হয় দাম ৰেখা বুলি আমি ক'ব পাৰিম পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এটো কি এটা দাম ৰেখা বা ইয়াক আমি চাহিদা ৰেখা ক'ব পাৰো চাহিদা ৰেখা এই কাৰণে কোৱা হয় কাৰণ যিকোনো বজাৰৰ যেটো চাহিদা ৰেখা হেতু আসলতে এআৰ ৰেখাডালকে বুজায় যেহেতুকে এই ৰেখাডাল এআৰ ৰেখাডাল হয় গতিকে ইয়াক আমি চাহিদা ৰেখাও ক'ব পাৰো আৰু এই চাহিদা ৰেখাডাল বা দাম ৰেখাডালৰ আকৃতি কেনেকুৱা হৈছে আনুভূমিক বা হৰাইজন্টাল বুলি ক'ব পাৰো ইয়া হল পি এমআৰ আৰু এআৰৰ মাজৰ সম্পৰ্ক এতিয়া যদি আমি ইয়াৰ লগত টিআৰ টুক আঁকিব বিচাৰো টিআৰ ৰেখাডাল কি হ'ব ই ক্ৰমান্বয়ে বৃদ্ধি পোৱা হৈছে কাৰণ আমি যদি টেবিলটোত লক্ষ্য কৰো ইয়াত কি হৈছে টিআৰ উৎপাদনৰ পৰিমাণ বঢ়াৰ লগে লগে 1 2 3 4 5 যেতিয়া কিউৰ ভ্যালু হৈছে টিআৰ লাহে লাহে 10 10 কে কি হৈছে 10 10 অৰ্থাৎ 10 10 কে বাঢ়ি গৈছে প্ৰথমটো আছিল 10 then 20 then 30 40 then 50 অৰ্থাৎ 10 কে বাঢ়ি গৈছে গতিকে এই তালিকাখনৰ পৰা আমি এটো ক'ব পাৰো যে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত পি এমআৰ আৰু এআৰ সদায় একে হয় আৰু প্ৰথমটো ক্ষেত্ৰত মুঠ আয় আৰু প্ৰান্তিক আয় কি হয় একে হয় আৰু মুঠ আয় লাহে লাহে ক্ৰমান্বয়ে বৃদ্ধি পায় গতিকে মুঠ আয় ৰেখাডাল কি হয় মুঠ আয় ৰেখাডাল ঊৰ্ধ্বগামী হয় কিন্তু যেটো এমআৰ আৰু এআৰ ৰেখা আছে হেতু হৰাইজন্টাল অৰ্থাৎ আনুভূমিক আকৃতি হয় আৰু এইটোৱে একমাত্ৰ বজাৰ যি বজাৰত এমআৰ আৰু এআৰ ৰেখাডাল একে হয় যেহেতুকে এআৰ ৰেখাডালক আমি চাহিদা ৰেখা কও গতিকে এই পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত চাহিদা ৰেখাডাল আনুভূমিক আকৃতিৰ বা ও এক্স অক্ষৰ এটো আমি ও এক্স ধৰি লৈছো ও এক্স অক্ষৰ সমান্তৰাল বুলি কোৱা হয় তো ইয়া হল পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত এমআৰ এআৰ আৰু টিআৰৰ মাজৰ সম্পৰ্ক এতিয়া আমি একচেটিয়া বজাৰ বা একাধিকাৰ অৰ্থাৎ অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰত যদি আমি জানিব বিচাৰো যে ইয়াৰ এমআৰ আৰু টিআৰৰ মাজৰ কি সম্পৰ্ক আছে এই ক্ষেত্ৰত আমি কি কৰিম এখন তালিকাৰ সহায়ত প্ৰথমতে বুজিবলৈ চেষ্টা কৰিম তাৰ পিছত আমি ডায়াগ্ৰামত যাম তো একচেটিয়া বজাৰত আমি জানো যে কেৱল মাত্ৰ এজন বিক্ৰেতা থাকে অপূৰ্ণ প্ৰতিযোগিতামূলক বজাৰৰ এটা প্ৰকাৰ হল একচেটিয়া বজাৰ এই একচেটিয়া বজাৰৰ ক্ষেত্ৰত যদি আমি জানিব বিচাৰো ইয়াৰ এমআৰ আৰু টিআৰৰ মাজৰ কি সম্পৰ্ক আছে তেনে ক্ষেত্ৰত ইয়াত এখন কাল্পনিক তালিকা দেখুৱা হৈছে যত উৎপাদনৰ পৰিমাণ দেখুৱা হৈছে 1 2 3 4 5 6 আৰু 7 আৰু এই ক্ষেত্ৰত আমি জানো যে একচেটিয়া বজাৰত বিক্ৰী হোৱা দ্ৰব্য সামগ্ৰীবিলাকৰ দাম কেতিয়াও একে নহয় যিজন একচেটিয়া বজাৰৰ মালিক আছে বা গৰাকী হি দ্ৰব্য সামগ্ৰীসমূহৰ দাম ভিন ভিন লব পাৰে বা বেলেগ বেলেগ দাম হি উপভোক্তাসকলৰ পৰা লব পাৰে এই ক্ষেত্ৰত দেখা গৈছে যে দামসমূহ কি হৈছে অলপ লাহে লাহে কমি আহিছে একচেটিয়া বজাৰৰ প্ৰতিষ্ঠানৰ যিজন গৰাকী হি কি কৰিছে ইয়াতে দ্ৰব্য সামগ্ৰীৰ দাম লাহে লাহে কমাই দিছে যাতে উৎপাদনৰ পৰিমাণ বা দ্ৰব্য সামগ্ৰীৰ চাহিদা বজাৰত বৃদ্ধি পায় বা উৎপাদক গৰাকী একচেটিয়া বজাৰৰ মালিকে বেছিকে দ্ৰব্য সামগ্ৰী বিক্ৰী কৰিব পাৰে তাৰ কাৰণে দ্ৰব্য সামগ্ৰীৰ দাম ইয়াত কি কৰা হৈছে লাহে লাহে কমাই দিয়া হৈছে এতে এই দাম আৰু পৰিমাণৰ পৰা আমি টিআৰ প্ৰথমতে বাহিৰ কৰিবলৈ চেষ্টা কৰিম আমি আগৰ তালিকাত
কলো যে টিআৰৰ যেটো ফৰ্মুলা হেতু কি p * q ফৰ্মুলা বেলেগ নহয় ফৰ্মুলাটো একে থাকে তো p * q যদি মাল্টিপ্লাই কৰো 10 1 যা 10 2 9 যা 18 3 8 যা 24 4 7 যা 28 5 6 যা 30 then 5 6 যা again 30 4 7 যা 28 এটা হইছে mr mr তো প্রথমটো হ'ব 10 প্রথম ক্ষেত্ৰত tr mr একে হয় দেন 18 ৰ পৰা 10 মাইনাস কৰিলে পাম আমি 8 24 ৰ পৰা 18 মাইনাস কৰিলে পাম আমি 6 28 ৰ পৰা 24 মাইনাস কৰিলে আমি পাম 4 30 ৰ পৰা 28 মাইনাস কৰিলে আমি পাম 2 30 ৰ পৰা 30 গলে পাম 0 20 ৰ পৰা 30 গলে পাম আমি -2 অৰ্থাৎ ইয়াত লোকসান হৈছে এতিয়া ar ৰ ফৰ্মুলা আছিল কি গড় আই বা ar ৰ ফৰ্মুলা আছিল কি যে trক যেতিয়া আমি q এৰে ডিভাইড কৰিম তেতিয়া আমি কি পাম ar পাম তো tr ইয়াত আছে 10 18 এই trক আমি q এৰে ডিভাইড কৰিম 1 এৰে 10ক ডিভাইড কৰিলে হ'ব 10 2 ৰে 18ক ডিভাইড কৰিলে হ'ব 9 তেনেকে 3 ৰে 24 4 এৰে 28 5 এৰে 30 6 এৰে 30 7 এৰে 28 4 তো দেখা গৈ আছে যে এই তালিকাখনৰ পৰা দেখিলে আমি গম পাও যে p আৰু ar ইয়াত সমান আছে ইয়াৰ আগত কোৱা হৈছিল আগৰ তালিকাখনত যে যিকোনো বজাৰত p আৰু ar কি হয় একে হয় আৰু এই ar ৰেখাডালে চাহিদা ৰেখাডালক বুজায় সেই বজাৰৰ চাহিদা ৰেখাডালক বুজায় এতিয়া আমি যদি tr mr আৰু ar ৰ মাজৰ সম্পৰ্ক ইয়াত আলোচনা কৰিব বিচাৰো তেনেহলে দেখা গৈ যায় যে ইয়াত তালিকাখনৰ পৰা আমি এটো ক'ব পাৰো যে tr mr আৰু ar প্ৰথমটো ক্ষেত্ৰত প্ৰথম উৎপাদনৰ গড় যেটা আছিল তেতিয়া tr আৰু mr ইয়াৰ তিনিটা কি হৈছে সমান হৈছে তাৰ পিছত mr যেতিয়ালৈকে ধনাত্মক থাকে মন কৰিব কথাটোলে mr যেতিয়ালৈকে ধনাত্মক থাকে তেতিয়ালৈকে tr কি হয় বৃদ্ধি পায় কিন্তু tr ৰ যেটো বৃদ্ধিৰ হাৰ হেতু ক্ৰম হ্ৰাসমান অর্থাৎ লাহে লাহে কমি আইছে বাড়িছে ঠিকে কিন্তু বাড়ার হারটো কম বৃদ্ধি পাইছে ঠিকে কিন্তু বাড়ার হারটো কম আছে অর্থাৎ mr যেতিয়ালৈকে ধনাত্মক থাকে tr তেতিয়ালৈকে বৃদ্ধি পায় তার পিছত যদি আমি কম যাও যে mr যেতিয়া শূন্য হয় অর্থাৎ প্রান্তিক আয় যেতিয়া শূন্য হয় মুঠ আয় তেতিয়া কি হয় সর্বাধিক হয় অর্থাৎ হাইয়েস্ট হয় mr যেতিয়া শূন্য হয় tr তেতিয়া সর্বাধিক হয় আকৌ mr যেতিয়া নেগেটিভ হয় অর্থাৎ ঋণাত্মক হয় এই ক্ষেত্ৰত দেখা গৈ আছে যে mr কি হৈছে প্রান্তিক আয় কি হৈছে ঋণাত্মক হৈছে তেনে ক্ষেত্ৰত মুঠ আয় হ্ৰাস পায় অর্থাৎ প্রান্তিক আয় ঋণাত্মক হলে মুঠ আয় হ্ৰাস পায় ইয়া হল এটা সম্পৰ্ক আৰু এই তালিকাখনত যদি আমি mr আৰু ar ক অলপ ভালকে লক্ষ্য কৰো তেনেহলে এটো দেখা যোৱা যায় যে প্ৰত্যেকটো উৎপাদনৰ গোটৰ ক্ষেত্ৰত mr তকৈ ar অলপ অলপ বেছি আছে কম নহয় কোনটো বেছি আছে ইয়াত দেখা পোৱা যায় যে ar is greater than mr তো এটো আন এটা সম্পৰ্ক যে একচেটিয়া প্ৰতিযোগিতামূলক বজাৰত বা একচেটিয়া বজাৰত ar mr তকৈ কি হয় ডাঙৰ হয় বা গ্ৰেটাৰ ar is greater than mr এইখিনি এই সম্পৰ্কটোক আমি এতিয়া তালিকাৰ সহায়ত দেখিলো আমি চিত্ৰৰ সহায়ত যদি দেখিবলৈ চেষ্টা কৰো তেনেহলে এনে কোৱা পাম আমি যদি oy এক্সিসৰ ক্ষেত্ৰত আমি এইফালে দাম লও আৰু আই বিলাক দেখুৱাও আৰু এই ক্ষেত্ৰত আই অৰ্থাৎ mr ar আৰু tr আৰু এই ক্ষেত্ৰত আমি দেখুৱাম উৎপাদনৰ যেটো পৰিমাণ আছে o x তেনে ক্ষেত্ৰত কি হ'ব তালিকাটোত মন কৰিব প্ৰথমতে আমি mr আকিম mr ত কি আছে 10 8 6 4 2 0 - 2 অৰ্থাৎ উৎপাদনৰ পৰিমাণ বঢ়াৰ লগে লগে mr লাহে লাহে কি হৈছে কমি গৈছে শেষত গৈ ঋণাত্মক হৈছে তো গতি mr ৰেখাডাল আমি এনেকুৱা পাম এটো ধৰি ললো 0 হৈছে আৰু তাৰ পিছত গৈ এটো ঋণাত্মক হৈছে এটো হল mr ৰেখা আৰু তাৰ পিছত ar ক যদি আমি দেখিবলৈ যাও ar টত কি আছে যে ar mr তকৈ অলপ বেছি আছে তো আমি একুৰেট
নহয় ইয়াত যদি আনুমানিক এটা আঁকিব বিচাৰো তেনেহলে আমি কি পাম এমআৰত কৈ যেটো এআৰ আছে হেতু অলপ ওপৰত থাকিব এইটো হল এ আৰ এতিয়া আমি যদি টিআৰ আঁকিব বিচাৰো টিআৰ কি হৈছে প্ৰথম অৱস্থাত বৃদ্ধি পাইছে আৰু লাহে 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 গৈ 7 নম্বৰ গ্ৰেডত কি হৈছে ই হ্ৰাস পোৱা ষ্টাৰ্ট কৰিছে বা আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত টিআৰ ৰেখাডাল আমাৰ পাম এনেকুৱা এইটো হল টিআৰ তো ইয়াত এটা মন কৰিবলে কথা যে এমআৰ যেটা শূন্য হৈছে ইয়াত এমআৰ 0 তেনে ক্ষেত্ৰত এই একেটা ঘটতে ক্ষেত্ৰতে দেখা গৈ আছে যে টিআৰ ইয়াত কি হৈছে টিআৰ ম্যাক্সিমাম হৈছে এই বিন্দুৰ পিছত এই বিন্দুটোৰ পিছত টিআৰ কি হৈছে হ্ৰাস পাইছে অৰ্থাৎ এমআৰ যেটা ঋণাত্মক হয় এই ক্ষেত্ৰত ঋণাত্মক হৈছে এমআৰ তলফালে গৈছে তেনে ক্ষেত্ৰত টিআৰ কি হৈছে টিআৰ হ্ৰাস পাইছে তো ইয়াই হল এমআৰ এআৰ আৰু টিআৰৰ মাজৰ সম্পৰ্ক তো আমাৰ ভিডিঅ'সমূহ যদি ভাল লাগি থাকে নিশ্চয় লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ watching like share and subscribe